তাৰপিছত চুঙাত ভৰাই আছোঁ। হেল্ল' ফ্ৰেণ্ড, সকলোকে এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে মাঘ বিহুৰ উৰুকা। ৰাতিপুৱা শুই উঠিলোঁ। তো আজিৰ দিনটো খুবেই ব্যস্তৰ দিন হ'ব, মানে ঘৰৰ কিবা কিবি কামৰ লগতে ভেলাঘৰ মেজিৰো কিবা কিবি কাম কৰিব লগা আছে। তো আজিৰ ভিডিঅ'টোত আপোনালোকে উৰুকা ধামাকা আৰম্ভণিৰ পৰা মেজি জ্বলোৱাৰ শেষ মুহূৰ্তলৈকে সকলোখিনি দেখা পাব। ৰাতিটো আমি ভেলাঘৰত থাকিম, কেনেকৈ থাকোঁ, কি কৰোঁ, সকলোখিনি দেখা পাব। তো ভিডিঅ'টো চাই আপোনালোকে খুবেই ভাল পাব, সেইবাবে স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব বাটনটো টিপি থৈ যাব, আপোনালোকে নাপাহৰিব। আৰু এইফালে আমাৰ চুঙা পিঠাৰ বাবে দেউতাই বাঁহ ৰেডি কৰি থৈ দিছে। এইটো হৈছে কটা বাঁহৰ চুঙা, মানে যিকোনো বাঁহৰ চুঙাৰে চুঙা পিঠা বনাব নোৱাৰি। তো চুঙা পিঠা কেনেকৈ বনাই সকলো দেখাম আপোনালোকক, চাই থাকিব আজি। তো ঘৰৰ পৰা ওলাই আহিছোঁ আমি অলপ বজাৰ কৰিব চিপাঝাৰ ষ্টেচনলৈকে। আমি মানে চিপাঝাৰখনক ষ্টেচন বুলি কওঁ, ইয়াতে ট্ৰেইন ষ্টেচন নাই যদিও আমি এনেই আৰু বাছ ষ্টেচন। সৰুৰ পৰা আমি চিপাঝাৰ মানে ষ্টেচন বুলি কওঁ আৰু। তো চিপাঝাৰ বজাৰ দেখাম ল'ব আপোনালোকক, উৰুকাৰ বজাৰ চাই থাকিব। এইটো আমাৰ চিপাঝাৰ বজাৰ। ইয়াতে মানে ডেইলি বজাৰ হয় আৰু, উৰুকা বুলি নহয়, সদায় ইয়াতে বজাৰ হয়। সদায় চব্জি কিবা কিবি পাচলি থাকিবই আৰু। এইবিলাক চিতল মাছ। তো এইফালে চিপাঝাৰ হায়াৰ ছেকেণ্ডেৰী আৰু এইফালে চিপাঝাৰ চিভিল হস্পিটেল। এইটো চিপাঝাৰ হায়াৰ ছেকেণ্ডেৰী, ইয়াতে হায়াৰ ছেকেণ্ডেৰী ফেইল। এয়া আমাৰ চুঙা পিঠা পুৰি আছে। তো চুঙা পিঠা বনাবলৈ ৰাতিপুৱা যে দেখাইছিলোঁ আপোনালোকক চুঙাবিলাক, কটা বাঁহৰ চুঙা, সেইবিলাকৰ ভিতৰত মানে এনেকৈ পানী আৰু বৰা চাউল ভৰাই, আৰু এই বৰা চাউলটো প্ৰায় 24 ঘণ্টা পানীত তিয়াই থৈ দিয়ে। তাৰপিছত এনেকৈ বাঁহৰ চাং পাতি এনেকৈ তলৰ পৰা জুই দিয়া হয়, আৰু যেতিয়া চুঙাবিলাকত জুই লাগে তেতিয়া হৈ যায় চুঙা পিঠা। তো আমাৰ ভেলাঘৰ ৰেডি হৈ গ'ল। এই ভেলাঘৰৰ ভিতৰত আজি আমি ৰাতিটো থাকিম। ইয়াতে আমি নৰা পাৰি দিম, খেৰ পাৰি দিম, সেইবিলাক আনি থোৱাই আছে। আৰু এইফালে তিৰপাল টনা আছে। এইটো মেজি কমপ্লিট। এইফালে ছটা পাৰ্টি, এইফালে আমাৰ খৰি আছে। ৰাতি আমাৰ বনফায়াৰ হ'ব ইয়াতে এইখিনি ঠাইত। এইফালে আমাৰ ছটা পাৰ্টিৰ ভেলাঘৰ এটা আছে। আৰু যিটো মেজি আছে, এই মেজিটো মানে কি ক'ম, কালি ৰাতিপুৱা আমি লগাই দিম। আজি ৰাতিটো থাকিম। ৰাতিটো থকাৰ পিছত ভেলাঘৰটো প্ৰায় ৰাতিপুৱা 4টা মানত জ্বলাই দিম। তাৰপিছত আমি পিছদিনা প্ৰায় 6টা মানত গা পা ধুই আহি এইটো লগাই দিম। তো আপোনালোকে চাৰিও চাইডৰ পৰিৱেশটো চাওক এবাৰ আমাৰ ভেলাঘৰৰ। ইমান ধুনীয়া পৰিৱেশ। ইয়াতে আমি ৰাতিটো থাকিম, জুই ধৰিম, মজা লাগিব। ইমান ঠাণ্ডা বতৰ, কিন্তু এই জুই তাপত আমি অলপো ঠাণ্ডা অনুভৱ নকৰোঁ। আমাৰ ভেলাঘৰৰ প্ৰস্তুতি চলি আছে উৰুকাৰ নিশাৰ। এইফালে কি আছে, এইটো গাহৰিৰ পৰা বনাব। এইটো চুঙাত বৰ গাহৰি, এইটো চুঙাত বনাম। আৰু এইটো হ'ব আমাৰ ষ্টিকত পৰা, মানে বাৰ্বিকিউ হ'ব। আৰু এইফালে ব্ৰইলাৰ আছে, ব্ৰইলাৰটো ষ্টিকত পুৰিম। এইফালে জুই। তো পূৰা প্ৰস্তুতি চলি আছে। এইবিলাক খৰি থৈ দিছোঁ, জুই পুৱাই ৰাতিটো থাকিম আৰু ইয়াতে। এইফালে আমাৰ চুঙাত গাহৰি বৰাই আছে। আগতে মছলাটো মজাকৈ সানি লৈছোঁ, তাৰপিছত চুঙাত ভৰাই আছোঁ, তাৰপিছত ইয়াতে জুইত দিয়া হ'ব। এইফালে আমাৰ চুঙাত গাহৰি পুৰি আছে, আৰু এইফালে ঋতুই আমাৰ ষ্টিকত গাহৰি ভৰাই আছে। এইটো গাহৰি স্মক পৰ্ক হ'ব। আৰু এইফালে এইটো চিকেন, আৰু এই আমাৰ হৈ গ'ল চুঙাত পৰা গাহৰি। তো ৱাও, ইমান ধুনীয়া এটা স্মেল আহিছে, কি ক'ম আৰু আপোনালোকক, নিজে খাই চালে গম পালে হয়। মোৰ জিভাৰ পানী পৰি গৈছে, সঁচাকৈ কৈছোঁ, ইমানেই টেষ্টি হৈছে এইখিনি। খাই চাম ৰ'ব। আৰু এইফালে আমাৰ লোকেল চিকেন ড্ৰাই ফ্ৰাই চলি আছে। মিষ্টাৰ ভাইটিয়ে বনাই আছে লোকেল চিকেন ড্ৰাই ফ্ৰাই। আৰু এইফালে আমাৰ চিকেন, স্মক চিকেন। আৰু আমাৰ ঘৰৰ ওচৰতে এটা মজা ভেলা ঘৰ বনাইছে, চাওক আপোনালোকে। ভেলা ঘৰ বুলি ক'ম নে মেজি বুলি ক'ম, কি বুলি ক'ম নাজানো। এইটো লৈ গৈ আছোঁ ৰ'ব, ভিতৰৰ ভাগ চাব আপোনালোকে, মজা লাগিব। ভিতৰত একদম টিকলা ল'ৰাবিলাকে বনাইছে। চব মানে খানা চানা খাই শুই গৈছে, আমি অলপ ৰাতি আহিলোঁ ন, তো চব শুইছে। এইবিলাক চাওক, মজা লাগিছে ভিতৰখিনি। আৰু এইবিলাক চাওক, টিকলা ল'ৰাবিলাক, এজনে মোবাইল টিপি আছে, বাকী চব টোপনিত লালকাল। এইবিলাক খানা চানা খাই বাচন থৈ দিছে ইয়াতে। আমি ভেলাঘৰত জুই লগাই দিলোঁ। 6টা বাজিল, ৰাতিপুৱা 6টা বাজিল। সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। তো আমি ভেলাঘৰত জুই দিলোঁ। তাৰপিছত আমি ঘৰত যাম। ঘৰত গৈ আকৌ আহিম, আহি আমি মেজিটো জ্বলাই দিম। এইফালে আমাৰ 6টা পাৰ্টিৰ ভেলাঘৰটো জুই লগাই দিলে ইহঁতে। মেজিটো আমি 8টামান বজাত লগাই দিম। আৰু এতিয়া ঘৰত যাম, ঘৰত গৈ গা ধুব লাগিব, তাৰ পৰা আহি আমি মেজি লগাই দিম। ঘৰত গৈ গা চা ধুই আহিলোঁ ধুনীয়াকৈ। এতিয়া আমি মেজি জ্বলাম। এইফালে আমাৰ পিকে ভেলা পুজি জ্বলাই দিলে, মেজি জ্বলাই দিলে পিকে আমাৰ।
জ্বলি আছে বঢ়িয়া এইটো বান্দেৰী আমাৰ মেজিৰ জুই পুৱাব আহিছে এইফালে সকলো আমাৰ টিকলা পাৰ্টি এইবিলাক চবে মেজিৰ জুই লৈ আছে জুইৰ তাপ মজা তো ফ্ৰেণ্ডছ আজি ভিডিঅ'টো এইখিনি আছিলে যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব চেনেলটোত যদি নতুনকৈ আহিছে আপোনালোকে ছাবস্ক্ৰাইব বাটনটো টিপি থৈ যাব আৰু যদি ভিডিঅ'টো চাই সঁচাকৈ ভাল পাইছে আপোনাৰ বন্ধু বান্ধৱী সকলোকে শ্বেয়াৰ কৰি দিব তো আগলৈকে নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে টিল দেন টাটা বাই বাই